ভিডিওটো বনাবলৈ নিদিয়ে যে নবনা মই ভিডিও চিৰিয়াছ তো হাই হেল্ল' গুড মৰ্ণিং গাইজ আজি জুচটো অলপ জোখতকৈ বেছি হৈ আছে কাৰণ আমি আজি গৈ আছোঁ মানালী আৰু আমাৰ যাত্ৰাৰ মেইন ডেষ্টিনেশ্যন আছিলে মানালী আৰু আজি বৰ্তমান আমি আছোঁ চিমলাত গৈ আছোঁ এতিয়া মানালী আৰু আজি যাত্ৰাটো খুবেই সুন্দৰ হ'ব কাৰণ আজি প্ৰায়ভাগ আমি বৰফ দেখিবলৈ পাম হয়তো আৰু চাই লওঁ কেনেকুৱা হয় কি হয় বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো বন্ধুসকল আমি ৰুমৰ পৰা কিছু দূৰ ওলাই অহাৰ পাছতে দেখিলোঁ দাদাই দহি পুচকা বনাই আছে তো পুচকা খাই লওঁ বুলি ভাবিলোঁ আমি আৰু এয়া দাদাই পুচকা দিছে আমাক খুব সুন্দৰ বনাইছে আৰু সেইটো কাৰণে আমি দহি পুচকাৰ মজা লৈছোঁ পাহাৰৰ দাঁতিত খুব সুন্দৰ অনুভৱ আৰু মোৰ কাৰণেও বনাই আছে সেয়া দহি পুচকা দিয়ক খুব সুন্দৰ দহি পুচকাৰ লগতে পাহাৰৰ কাষত মেগীৰ সোৱাদ আৰু মেগী 10 টকা মেগীৰ পেকেটটো বনাই দিছে আৰু লৈছে 70 টকা তো বন্ধুসকল খোৱা বোৱা শেষ কৰি আমি পুনৰ যাত্ৰাটো আৰম্ভ কৰিছিলোঁ আৰু ৰাস্তাৰ কাষত কিছুমান বৰফ আমি দেখিবলৈ পাইছিলোঁ আমাক ইমানখিনি বৰফ প্ৰয়োজন নাই আমাক আৰু বৰফ লাগে আৰু সেইকাৰণে আমি আগুৱাই গৈছিলোঁ মানালীৰ কাৰণে তো বন্ধুসকল বলকচোন ভিডিঅ'টো আগুৱাই লৈ যাওঁ I got a piece of my heart that's covered in gold. You know I'm one of a kind, or so I've been told. No matter where we go, I know we're gonna make it. No matter where we go, I know we're not alone. We face it all cause now we know that we can take it. We face it all cause we go big or we go home. Dance like you made it, you found it all. This is paradise. Dance like you made it, you found it all. This is paradise. This is paradise. This is paradise. Yo. তো বন্ধুসকল এইকণতে হ'ল এটা বেয়া কেছ আমাৰ বাইকখনে ষ্টাৰ্ট নোলোৱা হ'ল আৰু তাতে কিকো নাছিলে বাইকখনত আৰু চেল্ফত ষ্টাৰ্ট নোহোৱা হৈছে আৰু ওচৰৰে এজন লোকেল মেকানিকক দেখুৱাইছিলোঁ তো তেতিয়া বেটেৰীটো চাৰ্জ নাই বুলি ক'লত নতুন এটা বেটেৰী চেঞ্জ কৰিলোঁ তথাপিতো সেই বেটেৰীটোৱে কিছু দূৰ চলাৰ পিছত পুনৰ বন্ধ হৈ গ'ল তো আকৌ এবাৰ ভালদৰে দেখুৱাই লৈছোঁ কি হয় তাকে ব'লকচোন ৰুমত গৈ আপোনাক কৈ আছোঁ কি হয় কি নহয় বন্ধুসকল মানালীলৈ আৰু মাত্ৰ 50 কিলোমিটাৰমান বাকী থাকোঁতে আমাৰ লগত হ'ল এটা বেয়া কেছ আৰু কেছটো হৈছে আমাৰ বাইকখনে ষ্টাৰ্ট নোলোৱা হৈছিলে আৰু ওচৰৰ এজন লোকেল মেকানিকক দেখুৱাইছিলোঁ আমি দেখুৱাই পেলাই নতুন বেটেৰী চেঞ্জ কৰি দিলোঁ বেটেৰীটো চাৰ্জ নোলোৱা বুলি কোৱাত আৰু নতুন বেটেৰীটো প্ৰায় 20 কিলোমিটাৰমান চলাৰ পাছত পুনৰ অফ হৈ গ'ল আৰু তেতিয়া আমি বাইকখন ভালদৰে তাৰ ওচৰৰ হোণ্ডাৰ ডিলাৰ এটাত দেখুৱাইছিলোঁ আন্নি বুলি আৰু আন্নিৰ ডিলাৰটোত দেখুওৱাৰ পিছত গম পালোঁ বেটেৰী যোনটো চাৰ্জ লয় বাইকখনে চাৰ্জ লোৱা বন্ধ কৰি দিছিলে আৰু বাইকখন চলি যাওঁতে যিটো চাৰ্জ ল'ব লাগে সেইটো চাৰ্জ লোৱা বন্ধ কৰি দিছিলে সেইকাৰণে বেটেৰীটোত যিমানখিনি চাৰ্জ থাকে তাৰে কিছু দূৰ বাইকখন চলিছিলে তো বাইকখনৰ সেই পাৰ্টছটো বৰ্তমান ইয়াত নাপায় চণ্ডীগড়ৰ পৰা মগাব লাগিব সেইটো কাৰণে আমি প্ৰায় 4-5 দিন সময় ইয়াত ৰখিব লাগিব তো বন্ধুসকল আজি আমি বাইকখন নথকাৰ স্বত্তেও মানালীৰ কাৰণে যাত্ৰা কৰিম ইয়াৰ এজন দাদাই আমাক লৈ যাব তো মানালীত গৈ পেলাই সম্পূৰ্ণ ফূৰ্তি কৰিবলৈ চেষ্টা কৰিম কাৰণ বাইক বেয়া হোৱা কোনো দুখ নাই পাৰ্টছ আহি আছে ভাল হৈ যাব আৰু পুনৰ আমি উভতি যাম আমি আহোঁতেও ভাবি আহিছিলোঁ মানালীত প্ৰায় আমি 4-5 দিন থাকিম বুলি এতিয়া মানালীৰ পৰা প্ৰায় 50 কিলোমিটাৰ দূৰত আছোঁ কোনো কথা নাই সম্পূৰ্ণ ধুনীয়া জেগা ঠাণ্ডা জেগা কিন্তু এই জেগাটুকত বৰফৰ পৰিমাণ কিছু কম সেইকাৰণে আমি মানালীৰ ওপৰলৈ যাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক সেই বৰফৰ অনুভৱখিনি দেখুৱাবলৈ চেষ্টা কৰিম তো ব'লক বন্ধুসকল আৰম্ভ কৰোঁ তো বন্ধুসকল ওচৰৰ দুজন দাদাৰ লগত আমি মানালীৰ সৌন্দৰ্যখিনি উপভোগ কৰিবৰ কাৰণে আগবাঢ়ি গৈছোঁ আৰু চাই যাওঁ কেনেকুৱা হয় ভিডিঅ'টো পূৰা ফাটাফাটি হ'বলৈ গৈ আছে কাৰণ আজি বৰফৰ মাজত গৈ আছোঁ আৰু ব'লক আৰু গৈ থাকিলে আপোনাৰ আগবাঢ়ি যাওঁ
What does it mean to be happy? 'Cause it looks like we all don't know. Glass half full or empty. Man, we just putting on a show. Try to look to the heavens to tell us things that we beg to know. Like what did this all mean? There's no tomorrow. Oh, you know I try to find a purpose in my life to drive me, to guide me. Oh, doctor, I feel dead inside. To drive me, to guide me. তো বন্ধুসকল বহুত দিনীয়া এক যাত্ৰাৰ অন্তত আমি বৰ্তমান উপস্থিত হৈছোহি মানালীত আৰু এটা সুন্দৰ পৰিৱেশ আৰু যিটো বিচাৰিছিলোঁ সিমানটোৱে হৈছে আৰু তাৰ কাৰণটো আপোনালোকক দেখুৱাই দিছোঁ চাওক এইটো হৈছে মহাকাল মন্দিৰ আৰু এয়া মানালী দৃশ্য চাওক বৰফ আৰু বৰফ কেৱল এক দীঘলীয়া যাত্ৰাৰ অন্তত শেষত আমি ফলটো পাই আছোঁ যেন লাগিছে ইমান দূৰ কষ্টকৈ অহাৰ পাছত এক সুন্দৰ অনুভৱ চাওক কেৱল বৰফ আৰু বৰফ আৰু ভবা নাছিলোঁ এনেকুৱা এটা দৃশ্য চাবলৈ পাম বুলি Oh, you know I try to find a purpose. বহুত সাৱধানে খোজকাঢ়িবলগীয়া হৈছে কাৰণ বৰফৰ কাৰণে ৰাস্তাটো খুবেই পিছল হৈ আছে আৰু সেইকাৰণে অলপ আমি চাই চিতি খোজকাঢ়িবলগীয়া হৈছে চাওক পথৰ অৱস্থা আৰু বৰফৰ পানী প্ৰায় গলিবলৈ আৰম্ভ কৰিছে আৰু সেয়েহে ৰাস্তাটো বহুত বেছি পিছল হৈ আছে কিন্তু আমি আৰু অলপ দূৰ আগবাঢ়ো বুলি ভাবিছোঁ কাৰণ এই ৰাস্তাৰে প্ৰায় 360 ডিগ্ৰী এই পাহাৰটো এইটো যোনটো পাহাৰ দেখিছে এই পাহাৰটো 360 ডিগ্ৰী এপাক ঘূৰিব পাৰি আৰু এইটো একেবাৰে উচ্চ এই পৰ্বতটোৰ একেবাৰে উচ্চ ভাগ আৰু তাত বৰ্তমান আমি দুইটা আগবাঢ়িছোঁ খুব ঠাণ্ডা ইমান ঠাণ্ডা বুলি ভবা নাছিলোঁ তলত আমি য'ত আছিলোঁ সেই ঠাইডোখৰ অলপ গৰম আছিলে সেইবাবে টুপিও গ্লভছ একো নানিলোঁ আৰু সেইকাৰণে বাবু ভাইয়া বৰফত সোমাই চাইছে খুব সুন্দৰ অনুভৱ বৰফ পাই আছোঁ প্ৰথমবাৰৰ কাৰণে আৰু চুবলৈ চেষ্টা কৰোঁ চাৰিওফালে বৰফ আৰু বৰফ আৰু বৰফৰ মাজত ইমান দীঘলীয়া যাত্ৰাৰ শেষত খুবেই ভাল লাগিছে খুব বেছি খুব আনন্দ লাগিছে আৰু ইমান দীঘলীয়া যাত্ৰাৰ শেষত আমি ইমানটো ধুনীয়া পৰিৱেশ পাইছোঁহি খুব ভাল লাগিছে ব'লক একেলগে এনজয় কৰোঁ এইখন বাবু ভাইয়া মুখখন ইয়াত মুখখন বহুৱাই আছে চব মুখৰ অৱস্থাত দাহিত চেণ্টাৰ ক্লজ হৈ গৈছে I got a piece of my heart that's covered in gold. You know I'm one of a kind, or so I've been told. No matter where we go, I know we're gonna make it. No matter where we go, I know we're not alone. We face it all 'cause now we know that we can take it. We face it all 'cause we go big or we go home. ইমান দূৰ ইমান কষ্টত ইমান ঠাণ্ডাত আহিছোঁ আৰু আপোনালোকৰ অলপ ইমান মৰম লাগে আৰু ভিডিঅ'টো যিমান পাৰে এইটো ভিডিঅ' বিশেষকৈ শ্বেয়াৰ কৰি দিয়ক লাইক কৰক কমেণ্ট কৰক চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ইমান কষ্টৰ অকণমান মৰম দিয়ক বিশেষকৈ ফূৰ্তি আমাৰ বাবু ভাইয়া লাগিছে কিবা এটা কোৱা কেনেকুৱা লাগিছে কোৱা ইমান দূৰ আহি
ইমান দীঘলীয়া যাত্ৰা কৰি আহি পেলাই ইমান ভাগৰত সেইটোৱে ফলটো ফল পাইছোঁ আৰু খুব পিছল বাবু ভাইয়ে এবাৰ পৰিলেও তো বলকচোন বন্ধুসকল আৰু দূৰ আগুৱাই যাওঁ Don't be afraid to let go, just a little bit more. Taking the heavenly glow, we've come to adore. No matter where we go, I know we're gonna make it. No matter where we go, I know we're not alone. We face it all cause now we know that we can take it. We face it all cause we go big or we go home. Dance like you made it and you found it all. This is paradise. Dance like you made it and you found it all. This is paradise. তো খুব সুন্দৰ অনুভৱ বৰফৰ মাজত আৰু বৰফৰ বতাহখিনি ইমান ধুনীয়া লাগিছে I got a piece of my heart that's covered in gold. You know I'm one of a kind, or so I've been told. No matter where we go, I know we're gonna make it. No matter where we go, I know we're not alone. We face it all cause now we know that we can take it. We face it all cause we go big or we go home. Dance like you made it and you found it all. This is paradise. Dance like you made it and you found it all. This is paradise. ক'বলৈ ভাষা নাই সেইকাৰণে চুপচাপ বৰফৰ সৌন্দৰ্যখিনি উপভোগ কৰি গৈ আছোঁ আৰু আপোনালোকলৈ এটা সৰু অনুৰোধ ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে এটা লাইক কৰিব এটা কমেণ্ট কৰি জনাব ভিডিঅ'খিনি কেনেকুৱা হৈছে আৰু অকণমান মৰম কৰি অলপমান সময় উলিয়াই ভিডিঅ'খিনি শ্বেয়াৰ কৰি দিব বিশেষকৈ এইটো ভিডিঅ' আৰু আপোনালোকৰ মৰমখিনিৰ কাৰণে ইমান দূৰ আহিছোঁ আৰু আগলৈও এনেদৰে ভিডিঅ' বনাবলৈ চেষ্টা কৰি যাম তো খুব ঠাণ্ডা অনুভৱ আৰু উশাহ লোৱাত চৰ্দি হৈ আছে অলপ অসুবিধা হৈছে তো বন্ধুসকল পাহাৰৰ সেই ঠাণ্ডাখিনিৰ মাজত আমি পাহাৰীয়া ম'ম' আৰু কফিৰ সোৱাদ ল'লোঁ খুবেই সুন্দৰ এডোখৰ ঠাই আৰু ম'মৰ সোৱাদ সেই ঠাইডোখৰ কাৰণে আৰু সুন্দৰ হৈ গৈছিল তো বন্ধুসকল ঘূৰি অহাৰ সময়ত আমি এটা সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য দেখিবলৈ পালোঁ স্ন'ফল আৰু যিটো চাবৰ বাবে আমি উৎকণ্ঠাৰে বাট চাই আছিলোঁ আৰু সেইটোৱে দেখিলোঁ তো বন্ধুসকল অসমৰ পৰা মানালীলৈ এই দীঘলীয়া যাত্ৰাৰ শেষৰ ভাল লগাখিনি অনুভৱ কৰিলোঁ আজি আৰু আপোনালোকক এটা কথা জনাওঁ যে এই দীঘলীয়া যাত্ৰাৰ শেষৰ ভিডিঅ' হিচাপে আপোনালোকে এই ভিডিঅ'টোত অলপমান মৰম দিয়া যেন যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লগতে এটা লাইক আৰু কমেণ্ট কৰি জনাব ভিডিঅ'খিনি কেনেকুৱা হৈছে তো বন্ধুসকল ভিডিঅ'টো আপলোড দিওঁতে বহুত দিনে পলম হৈ গ'ল সেইকাৰণে ক্ষমা কৰিব আৰু শেষত এটা কথাই কওঁ এই ভিডিঅ'সমূহ যেনেদৰে চালে আগৰ আহিবলগীয়া ভিডিঅ'সমূহো তেনেদৰে চাই যেন আৰু আপোনালোকৰ কাৰণে ভালকৈ ভিডিঅ' বনাবলৈ চেষ্টা কৰি যাম এই এপিছ'ডকেইটা মোৰ জীৱনৰ প্ৰথম ব্লগ আৰু বহুতো কথা শিকিলোঁ ব্লগৰ বিষয়ে আৰু যিমান পাৰোঁ চেষ্টা কৰি যাম ভালদৰে বনাবলৈ আপোনালোকে সহায় কৰি যাব যেন ধন্যবাদ শুভৰাত্ৰি